তো গাইস মাঘ বিহু আহি গ'ল আৰু মাঘ বিহুত গুড় কেনেকৈ বনায় সেই গুড়টো খেজুৰৰ গুড়টো আপোনালোকে সেই গুড় বনোৱা প্ৰচেছটো জানিবলৈ মোৰ ভিডিঅ'টো চাই থাকক একদম শেষলৈকে মই আজি গুড় কেনেকৈ বনায় সেইটো প্ৰচেছ আপোনালোকক দেখুৱাই থাকিম ফাৰ্ষ্টতে আপুনি এই বস্তুটো লাৰি থাকিব লাগিব একদম পুৰা লাৰি একদম পুৰা ৰঙা কৰি দিব লাগিব আৰু এই বস্তুটো চাবলৈ হ'লে এই যে ওচৰত আছে বাল্টিটো এই বাল্টিটো হৈছে খেজুৰ গছৰ জুইচ আৰু গাইস যদি মোৰ ভিডিঅ'বোৰ চাই থাকে আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু মোৰ ভিডিঅ'বোৰ শেয়াৰ কৰি দিয়ক থ্যাংক ইউ আছে কালাৰ অলপ গুড়ৰ কালাৰ হৈ আছে চাই লওক কালাৰটো ধুনীয়া হৈ গ'ল ইপিনে কালাৰিংটো আৰু লাৰি থাকিব লাগে যাতে নালাগে টিনত আৰু ইপিনে জুই দিয়া হৈ আছে তলত লাৰি থাকিব লাগে মানে পুৰি যাব যে পুৰি যোৱাৰ কাৰণে লাৰি থাকিব লাগে অলপ কালাৰটো এতিয়া ধুনীয়া হৈ আহিছে গুড় কালাৰটো আহি গ'ল এইটো খেজুৰৰ গুড় হয় বহুতে নাজানে খেজুৰৰ গুড় কেনেকৈ বনায় তো এইটো প্ৰচেছ হৈছে খেজুৰৰ গুড় বনোৱাৰ প্ৰচেছ আৰু এইটো হৈছে তালি মানে এই খেজুৰৰ জুচ এইটোৰে হৈ আছে গুড় চাই লওক 1 ঘণ্টামান লাগি যায় এইবোৰ কৰোঁতে গুড়টো এতিয়া আঠা হৈ আহিছে চাই লওক আৰু দাদাজন অলপ পানী দিব এতিয়া গুড়ত নেকি আৰু এইপিনে জুইও কমি গ'ল কমনতে গুড়খিনি আঠা হোৱাৰ কাৰণে পানী দিব লাগে অলপ পানী ছটিয়াই দিব লাগে পানী দিও কিয় দিও তো বেশি আঠা হৈ যায় পানী দিলে আঠাটো কম হৈ যাব পানী দিলে আঠাটো কম হৈ যায় ন কম হৈ যাব পিছত চাকা হৈ যাব মানে চকা হোৱাৰ কাৰণে এইটো পানী দিব লগা হয় তাইলে এতিয়া অলপ পানী অলপ বেছি দিব নালাগে অলপ দিব লগা হয় মানে এতিয়া আঠাটো কম হৈ যাব কালাৰটো ধুনীয়া হ'ব চাইলো কালাৰটো এতিয়া আঠাটো কাটি যাব আৰু কালাৰটো ধুনীয়া হ'ব চাইলো এতিয়া কালাৰটো বেলেগ এটা কালাৰ হৈছে আৰু দিব নালাগে জুই দিব নালাগে মানে হৈ গ'ল প্ৰায় 80% কাম হৈ গ'ল তো প্ৰায় 90% কামটো হৈ গ'লে এতিয়া দাদাই মানে এইটো কোঢ়ত মানে এইখিনি নমাব এতিয়া নমাব লাগে বহুত হৈ গ'ল তো হৈ গ'ল আৰু এজন মানুহ লাগিছিল মানুহ আৰু এজন লাগে তো মাতি আনিব এতিয়া কও কিমান গাঢ় হ'ব লাগে ৰাখিব লাগে গাঢ় হৈ গ'ল খুঁটাটো যে হেৰি হৈ আছে এনেকুৱা হলে লমাব লাগে
তাৰ পিছত চাব কেনেকুৱা বনাই আছো এটো যদি কোনোবা লব বিচাৰে আপোনাৰ পৰাটো লব পাৰে গুড় মোৰ পৰা লব পাৰে একদম পিওৰ পাব খেজুৰৰ মিঠাই আৰু ইয়াত কোনো মিহলি নাই একদম ৰিয়েল হয় একদম অৰিজিনেল হয় তো যদি কোনোবা লব বিচাৰে মই কন্টাক্ট নাম্বাৰ দি দিম তেওঁৰ ডাইৰেক্ট কন্টাক্ট কৰি লব পাৰে তেও লাগিলে হোলসেলতো দি দিব একদম অৰিজিনেল হয় চাই লওক এইটো কঢ়ৈত এতিয়া কঢ়ৈটোৰ পৰা কেনেকে গুড় বনাই সেইটো মই দেখুৱাই আছো চাই থাকক তো এইখিনি মানে 10 মিনিট মান ৰাখিব লাগে আৰু পুৰা ঘুটনি মাৰিব লাগে ঘুটনি মাৰি মানে এইখিনিত ৰাখিব ইয়াৰ পৰা হ'ব গুড় মানে চাকা চাকা হ'ব চাই থাকক এইখিনি প্ৰচেছ মই দেখুৱাই আছো আৰু আপোনালোকক